हेलो गाइस আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি অকমান হাজি কাচি ওলাইছোঁ দেই, স্কুললৈকে হাজি কাচি ওলাইছোঁ। যিহেতু আজি শিক্ষক দিৱস, আজিৰ দিনটো অকমান হ'লেও বিশেষ হয়নে, সেইকাৰণে অকমান শান্তি নজতকিবলৈকে গৈছোঁ। লগতে এই ভিডিঅ'টোৰ জৰিয়তে মোৰ শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীলে তথা ছাৰ বাইদেউলে মৰম শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। ভালে থাকক আপোনালোক, ভগৱানে ভালে ৰাখক। আপোনালোকৰ কাৰণে আজি এইখিনি জেগাত ৰখিব পাৰিছোঁ, আশীৰ্বাদ কৰোঁ। লগতে আজি শিক্ষক দিৱস বুলিনো আমাৰ বিদ্যালয়ত কি কাৰ্যসূচী হয় সেয়া আপোনালোকক অকণমান দেখাই যাম। বলক তেতিয়াহ'লে আজি আমাৰ স্কুললৈ সজাইছে এনেকৈ। আমাৰ ছাৰো আজি ধুনীয়া হৈ আহিছে। আজি অকল ময়ে নহয় দেই, আমাৰ ছোৱালীকেইজনীও ধুনীয়া হৈ আহিছে। এয়া তাই ধুনীয়া হৈছে, এফালে জাহ্নৱী ধুনীয়া হৈ আহিছে, আজি চব ধুনীয়া হৈ আহিছে। এয়া আমি আহি পানি স্কুল পালোঁ, পিছৰখিনি আপোনালোকক দেখাই থাকিম। বস্তুবোৰ মেইন নহয়, এয়া সৰু সুৰা সুখ, তথাপি ইহঁতৰ মাজতে এইবোৰৰ মাজতে মৰমবোৰ বিচাৰি পাওঁ। আমাৰ চব ধুনীয়া হৈ আহিছে। এইফালে উমা পা, এইফালে ৰূপহী বাইদেউ, জাহ্নৱী বাইদেউ ভিডিঅ'ত উঠাই দিছোঁ। এই আজি চব ধুনীয়া হৈ আহিছে। হেমা বাইদেউ, হান্না বাইদেউ। এয়া এইটো আনিছে আমাৰ সঞ্জীৱ চুৰিৰে, এইটো আমাৰ ল'ৰা ছোৱালীখিনি। 11টা বাজিছে, আমাৰ বিদ্যালয়ৰ কাৰ্যসূচী আৰম্ভ হৈছে। অলপ যিহেতু লাহেকৈ কৰা হৈছে, বাইদেউসকল আহিছে। এয়া চব পুৰাজ গাবলৈ ৰেডি হৈ আছে। কেকো ধেৰ হৈছে, ৰাধিকা এটা নিজে বনাই আনিছে, এটা স্কুলৰ ফালৰ পৰা আনিছে, আৰু এটা আমাৰ বিদ্যালয়ৰ লগত উত্তপ্তভাৱে জড়িত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত আমি প্ৰথমে তেখেতৰ প্ৰতিচ্ছবিত বিদ্যালয়ৰ তৰফৰ পৰা আমি এগছি বন্তি জ্বলাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। প্ৰধান শিক্ষক মহোদয় আৰু তেখেতক সহযোগ কৰিব শ্ৰী ৰজত কুমাৰ ফুকন ছাৰে। কেক খাইছোঁ, এনে ডাইটিং আজি বিশেষ আৰু বিশেষ চব ধুনীয়াকৈ বহি আছে। শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৰা বাইদেউ, সকলোকে মই প্ৰথমে আজি সমগ্ৰ শিক্ষক সমাজৰ প্ৰতি মোৰ আন্তৰিক শুভকামনা জ্ঞাপন মহান ব্যক্তিৰ কাৰণে আজি আমি ইয়াত থাকিব পাৰিছোঁ, সেইজনলৈ মই প্ৰণাম জনাইছোঁ। লগতে আপোনালোকৰ আগমনৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদিছোঁ। লগতে তোমালোকলৈ এটা আহ্বান জনাইছোঁ যে আজিৰ দিনটোত অকল শিক্ষকসকলক সন্মান কৰি বাকীকেইদিন শিক্ষকসকলৰ কথা যদি নামানো, তেতিয়াহ'লে আজিৰ দিনটো অথলে যাব। সেইকাৰণে আমি এটা কথা মনত ৰাখি ল'ব লাগিব যে যি কথা আমাক শিক্ষকসকলে কয় সেয়া আমাৰ ভালৰ কাৰণে কয়, আৰু সেয়া আমি মানি চলিম। বাকী ছাৰসকলে কৈছে এইখিনিতে তোমালোকক ধন্যবাদ জনাইছোঁ। তোমালোকে ইমান ধুনীয়া এটা পৰিৱেশ পাতি আমাক ইয়াত থিয়সকলে প্ৰশিক্ষণ দিয়াৰ কাৰণে ভাল হওক। তোমালোকে ভগৱানে তোমালোকৰ মংগল কৰক। ধন্যবাদ। फिर भी उनके चरणों में 2 शब्द समर्पित करती हूँ।
ना तारीफ के शब्दों की है आपको चाहत, ना महंगे उपहारों से होती आपकी इबादत। आपको मिलती है तभी आत्मीय शांति जब फैलती है विश्व में शिष्य की क्रांति। समय के अभाव में 2 पंक्तियां कहते हुए अपनी वाणी को विराम देती हूँ। गणित के सवालों को आपने सुलझाया, भूगोल में अटके तो रास्ता आपने दिखाया, विज्ञान का ज्ञान आपने समझाया, शिक्षक होने का हर फर्ज आपने निभाया। তাৰপিছতে আমাৰ প্ৰধান শিক্ষক মহোদয় শেষত উপহাৰৰ টোপোলা ইমান মৰম লগাকৈ দিছে, সেইকাৰণে এইখিনি ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ ইয়াতে। এয়া আহি বিচনাত মেলিহে দিছোঁ আৰু চেহেৰা বেয়া হৈ আছে, সেইকাৰণে দেখাব মন নাই। ইয়াতে ইমানখিনি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম, বাই।